Hello everyone, welcome to my YouTube channel. আজি আমি আহিছো বিলেগ এটা ভিডিও লৈ যিবিলাকৰ ঘৰত সৰকাৰি টয়লেট পোৱা নাই তেওঁলোকে নতুনকৈ সৰকাৰি টয়লেটৰ এপ্লাই কৰিব পাৰিব আহক কেনেকৈ এপ্লাই কৰিব পৰা যায় স্টেপ বাই স্টেপ মই দেখুৱাই আছো এইটো লিংক মই ডেসক্ৰিপচনত দি দিম প্ৰথমতে আপুনি আহিব লাগিব গুগল ক্ৰোম খুলিব বা যিকোনো ব্ৰাউজাৰ এটা খুলিব খোলাৰ পিছত ইয়াত সাৰ্চ কৰিব স্বচ্ছ ভাৰত মিছন এটুত ক্লিক কৰি দিব ক্লিক কৰাৰ প্ৰথমত যেটো লিংক আহিব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত সিধা আপুনি তলত আহিব তলত আহাৰ পিছত এমআইএস হেতু হল মানে আগত যিবিলাক এপ্লাই কৰিছিলে তেওঁলোকৰ ডাটা ইয়াত চাব পাৰে আৰু এটো হল নতুনকৈ এপ্লাই কৰিব লগা লিংক ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে সিটিজেন ৰেজিষ্ট্ৰেচন কৰিব লাগিব প্ৰথমত কৰাৰ পিছত ইয়াত প্ৰথমত মোবাইল নম্বৰ লাগিব তাৰ পিছত আপোনাৰ নামটো লাগিব তাৰ পিছত জেন্ডাৰটো সিলেক্ট কৰি লাগিব মেল ফিমেল তাৰ পিছত আপোনাৰ এড্ৰেছটো ফুল এড্ৰেছটো ইয়াত লিখিব লাগিব তাৰ পিছত ইয়াত আপোনাৰ ষ্টেটটো সিলেক্ট কৰি লাগিব ইয়াত তাৰ পিছত ক্যাপচাৰটো কৰি সাবমিট মাৰি দিব তাৰ পিছত সিটিজেন ৰেজিষ্ট্ৰেচন ফিল আপ কৰাৰ পিছত ইয়াত এটা মেছেজ আহিব ইউ হ্যাভ ৰেজিষ্টাৰ্ড সাকসেসফুলি তাৰ পিছত ওকে কৰি দিব ওকে কৰি দিয়াৰ পিছত লগইনত যাব লগইন যোৱাৰ যেটো মোবাইল নম্বৰ আপুনি দিছিলে হেতু মোবাইল নম্বৰ ইয়াত এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত গেট ওটিপি মাৰিব ওটিপি আহিব এটো নম্বৰত ওটিপি দিয়াৰ পিছত এটো সিকিউৰিটি কোডটো এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত সাইন ইন মাৰিব মই কৰি আছো মোৰটো সাইন কৰাৰ পিছত ইয়াত আপোনাৰ আপুনি যেটো ৰেজিষ্ট্ৰেচন কৰাৰ পিছত ৰেজিষ্ট্ৰেচন যে কৰিছিলে যেটো এড্ৰেছ দিছিলে পুৰা ফুল ডিটেইলছ ইয়াত আহি যাব ইয়াত তাৰ পিছত আপুনি কি কৰিব লাহেকে ইয়াত তিনটা যে ডট আছে ইয়াত প্ৰথমত আছে যে লিংক যেটো নিউ এপ্লিকেশন হেতুত গৈ ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ এটো পেজ আহিব পেজ হোৱাৰ পিছত ইয়াত ষ্টেট নামটো সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনাৰ যেটো ডিস্ট্ৰিক্ট নেম হেতু সিলেক্ট কৰিব লাগিব কৰাৰ পিছত ব্লক নেমটো অটোমেটিক আহিব ইয়াত তাৰ পিছত পঞ্চায়ত নামটো ইয়াত শো হ'ব অটোমেটিক হেতু ক্লিক কৰিব লাগিব হেতু পঞ্চায়তৰ আন্ডাৰত ইয়াত ভিলেজ নাম শো কৰিব ভিলেজ নামটো ইয়াত ক্লিক কৰিব লাগিব তাৰ পিছত হেবিটেশন নেম ইয়াত আহিব হেতু ক্লিক কৰিব লাগিব তাৰ পিছত আপুনি নেম অফ দা এপ্লিকেশন এজ পাৰ আধাৰ কাৰ্ডত যিবিলাক যেটো আপোনাৰ নাম আছে এজ ইট ইজ নাম হেতু ইয়াত টাইপ কৰিব লাগিব তাৰ পিছত ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ যেটো আছে নাম্বাৰটো টাইপ কৰিব লাগিব তাৰ পিছত এইটো বক্সত ক্লিক কৰি দিব লাগিব ক্লিক কৰি দি পেলাই ইয়াত ভেৰিফাই আধাৰ নাম্বাৰত ক্লিক কৰিব লাগিব অটোমেটিক ভেৰিফাই হ'ব ইয়াত তাৰ পিছত নেক্সট আছে আপোনাৰ আধাৰ হাজবেণ্ড নেম আপোনাৰ যেটো ফাদাৰ্স নেম বা হাজবেণ্ড নেম ইয়াত ক্লিক লিখিব তাৰ পিছত জেন্ডাৰটো সিলেক্ট কৰি দিব ইয়াত তাৰ পিছত আপুনি ক্যাটাগৰী সিলেক্ট কৰিব এপিএল নে বিপিএল আপুনি যদি বিপিএল হয় বিপিএল ক্লিক কৰিব আৰু এপিএল হলে এপিএল ক্লিক কৰিব তাৰ পিছত সাব ক্যাটাগৰী ইয়াত জেনাৰেল এসটি আৰু এচসি আছে মানে তিনটা ক্যাটাগৰী মানুহে এপ্লাই কৰিব পাৰিব নেক্সট আছে কাৰ্ড টাইপ আপোনাৰ কি কাৰ্ড দি এপ্লাই কৰিলে আধাৰ কাৰ্ড দি দিব অটোমেটিক ইয়াত আহি যাব মোবাইল নম্বৰটো আপুনি যেটো দিছিলে হেতু নম্বৰ আহি যাব ইয়াত তাৰ পিছত ইমেল আইডি দিলে হ'ব নিদিলে হ'ব তাৰ পিছত আপোনাৰ এড্ৰেছটো ইয়াত ফুল এড্ৰেছটো লিখি দিব তলত আহিব ইয়াত বেংকৰ যেটো আইএফএসচি কোড হেতু আপোনাৰ টাইপ কৰিব লাগিব তাৰ পিছত নেম অফ দা বেংক আপোনাৰ বেংকৰ নামটো কি হেতু লিখিব লাগিব ইয়াত ব্ৰাঞ্চ নেমটো ইয়াত লিখিব লাগিব মানে অটোমেটিক শো হ'ব ইয়াত ক্লিক কৰিব লাগিব ব্ৰাঞ্চৰ এড্ৰেছটো ইয়াত লিখিব লাগিব বেংকৰ যেটো ষ্টেট হয় হেতু ক্লিক কৰিব লাগিব বেংকৰ ডিস্ট্ৰিক্টটো ইয়াত অটোমেটিক শো হ'ব ইয়াত ক্লিক কৰিব লাগিব তাৰ পিছত আপোনাৰ যেটো একাউন্ট নাম্বাৰ হেতু ইয়াত লিখিব লাগিব ভালকে লিখিব একাউন্ট নাম্বাৰটো ভুল হলে কিন্তু টকা বেলেগত গুচি যাব কাৰণ ডাইৰেক্ট টকাটো আপোনাৰ একাউন্টত মানে ট্ৰান্সফাৰ কৰি দিব তাৰ পিছত সিধা আহিব কনফাৰ্ম একাউন্ট নাম্বাৰ
ইয়াত একাউণ্ট নম্বৰটো কনফাৰ্ম আকৌ এবাৰ লিখিব। বেংকৰ যিটো পাছবুকৰ প্ৰথম পেজটো সেইটো PDF কৰি পেলাই বা আপুনি JPG ফৰ্মেটত ইয়াত আপলোড কৰি দিব। তাৰপিছত এপ্লাইত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ এনেকুৱাকৈ এটা মেছেজ আহিব, ছাকচেছফুল, ইয়ৰ এপ্লিকেশ্যন ছাবমিটেড ছাকচেছফুল, কাইণ্ডলি নোট দ্য এপ্লিকেশ্যন নাম্বাৰ। তাৰপিছত ইয়াত অ'কে মাৰি দিব। অ'কে কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যনটো ইয়াত চাব পাৰিব। অ'কে কৰাৰ পিছত ইয়াত আপুনি যিটো এপ্লাই কৰিছে সেইটো এপ্লিকেশ্যনটো কেনেকুৱা ষ্টেটাছ মানে কেনেকুৱাকৈ আছে সেইটো চাব পাৰিব। হোৱাইট অ'কে কৰাৰ পিছত চিধা আপুনি ইয়াত আহিব ভিউ এপ্লিকেশ্যন। তাৰপিছত আপুনি যে এপ্লাই কৰিলে সেইটোৰ এপ্লিকেশ্যন নাম্বাৰ, কেই তাৰিখত ৰিচিভ হ'ল, ষ্টেটাছ ইয়াত আছে, ট্ৰেক ষ্টেটাছ, ট্ৰেক কৰি ইয়াত চাব পাৰে। এইটো আপোনাৰ কেনেকুৱা ষ্টেটাছত আছে সেইটো চাব পাৰে। ইয়াত আপোনাৰ ভেৰিফিকেশ্যন হ'ব, গোটেইবিলাক ইয়াত থাকিব। এনেকৈ আপুনি নতুনকৈ টয়লেটৰ এপ্লাই কৰিব পাৰিব।